নমস্কাৰ, এই মুহূৰ্তত লৈ আছো আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে কেইবাটাও ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। আজিৰ দিনটো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰে এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ। বিজেপিৰ মুছলমান প্ৰীতি। আপোনালোকে দেখিব পাইছে একেখন দেশৰে দুটা দৃশ্য। মুম্বাইত মুছলমানৰ কাষত থিয় হৈ প্ৰধানমন্ত্ৰীয়ে ক'লে আমি একেটা পৰিয়ালৰ, প্ৰতিগৰাকী মুছলমানৰ আমাৰ ভাই বন্ধুৰ হয়। মুছলমানসকলৰ বাবে মুম্বাইত মোদীয়ে উদ্ঘাটন কৰিলে দাউদী বহৰা একাডেমীৰ কেম্পাছ। সেই একাডেমী উদ্ঘাটন কৰি মোদীয়ে ক'লে এই আৰবী একাডেমী দেশৰ ভিতৰতে উদাহৰণ হৈ পৰিব। মুছলমানসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ভাতৃত্ববোধ আৰু মৰমৰ বিপৰীতে অসমত দেখা গৈছে বিপৰীত ছবি। বাল্য বিবাহৰ নামত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে খবৰ-হ স্বামী পিতৃক। নৱবালিকা বিয়া কৰোৱাৰ স্বামী পিতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কেৱল মুছলমানৰ লক্ষ্য কৰিয়ে হিমন্ত চৰকাৰে চলাইছে নেকি অভিযান? এই বিস্ফোৰক অভিযান AIMPLB নেত্ৰী ডাক্তৰ আসমা জেহৰা টাৱাৰে। আৰু আনফালে আজিৰ দিনটো পৰৱৰ্তী খবৰ, পাব্লিচিটিৰ বাবে বাল্য বিবাহ বিৰোধী অভিযান চলাইছে হিমন্ত বিশ্ব শৰ্মাই। নেশ্যনেল মিডিয়াত চৰ্চা লাভ কৰিবৰ বাবে বাল্য বিবাহ নামত এই দৌৰা-দৌৰি চলিছে। সৰ্বানন্দ সোণোৱালৰ অসম আগমনত প্লান পেলাবৰ বাবে হিমন্ত বাল্য বিবাহ বিৰোধী অভিযান চলাইছে। আৰু ইয়াৰ লগতে G20ৰ বৈঠকৰ পৰা মিডিয়াক আঁতৰাই ৰাখিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই ৰচিলে এই নাটক। হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট আছিল চৰ-চাপৰিত বাস কৰা মুছলমানসকলৰ, কিন্তু বাল্য বিবাহ যে উজনি অসমতো হয় গম পোৱা নাছিল। হিমন্ত বিশ্ব শৰ্মাই নাজানে বাল্য বিবাহ ৰোধৰ আইনী প্ৰক্ৰিয়া সন্দৰ্ভত। ৰাজ্য দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাই হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট এটেক। আৰু আনফালে পৰৱৰ্তী খবৰ, চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ফ্ৰী ৰেচন সামগ্ৰী। তেল, দাইল, চেনি, নিমখ সকলো বিনামূলীয়াকৈ লাভ কৰিব পৰিয়ালসমূহে। 500 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। বিনামূলীয়াকৈ অন্নপূৰ্ণা খাদ্যৰ পেকেটো লাভ কৰিব। 100 ইউনিট বিজুলী লাভ কৰিব বিনামূলীয়াকৈ। প্ৰায় সকলো সামগ্ৰীয়ে লাভ কৰিব বিনামূলীয়াকৈ। বিজেপি চৰকাৰে প্ৰত্যাখ্যান জনাই এই ঘোষণা ৰাজস্থান মুখ্যমন্ত্ৰী অশোক গেহলটে। নিৰ্বাচন অহাৰ লগে লগেই ৰাইজৰ বাবে এই ঘোষণা গেহলটৰ অন্তিমখন বাজেটত দাখিল কৰে এই ঘোষণা। আনফালে পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ আজমলৰ। বাল্য বিবাহৰ অপৰাধ জেললৈ যোৱাসকলে ভয় কৰিব নালাগে। অবৈধ স্বামীক জামিন দিব আজমলে। ভিডিঅ' কল কৰি অভয় দিলে বদৰুদ্দিন আজমলে। হিমন্তই ধৰিব আজমলে বচাব।